এয়া আমাৰ জিন হাতে কামে লাগি আছে এয়া গছপুলি ৰুবৰ কাৰণে। আমাৰ এই ৰূপক বৰা এয়া লাগি আছে গছপুলি ৰুবলৈ। এয়া কেইবাজনো চাৰিঙীয়া যুৱক আহি আমাৰ এই যুৱ সংঘত উপস্থিত হৈছেহি। এয়া সকলো হাতে কামে লাগি আছে। ঐ প্ৰণৱ কি কাটি আছেগে? আমাৰ এয়া নাথুৰ দাও আহি উপস্থিত হৈছে আমাৰ যুৱ সংঘত। আজি এয়া চাইনবোৰ্ড দেখিছে যোৰহাট জিলা দিৱসৰ উদযাপনৰ। আমাৰ ইয়াত আজি গছপুলি ৰোৱাৰ পদক্ষেপ ল'লে। এয়া আকৌ আৰ্টৰ প্ৰতিযোগিতা চলি আছে। কিছু সংখ্যক যুৱক এই নিজৰ নিজৰ কৰ্মসূত্ৰে আহিব পৰা নাই। মই আমাৰ এই কেইজনমান যুৱকে আহি পেলাই যি পদক্ষেপ গ্ৰহণ কৰিছে সুন্দৰ পদক্ষেপ মই দেখিছোঁ। এয়া আমাৰ প্ৰথম পুলিভাগ আমাৰ এই নাথুৰ দাকে ৰুবলৈ দিয়া হৈছে। তেখেত আমাৰ বয়োজ্যেষ্ঠ আছিলে। শিলিখা পুলি ৰুইছে নি? ধুনীয়া শিলিখা পুলি ৰুব লাগে। সুন্দৰকৈ প্ৰণৱে আহি বেৰা ফিটিঙে কৰি দিছেহি। এয়া বেৰাটো ধুনীয়াকৈ দি দিয়া হওক। আমাৰ পুলিত ডাইৰেক্ট আমাৰ ইয়াৰ গোবৰ সাৰ দিয়ে দিয়া হৈছে। ধুনীয়াকৈ সাৰকণ দি দিয়ক। নিতানন্দ হাজৰিকা ধুনীয়া কাম এটা মই দেখিছোঁ। ধুনীয়া কাম এটা কৰি আছে। তেওঁ গোটেই ধুনীয়া বাৰান্দাখন আমাৰ ধুনীয়াকৈ মিলাই দিছে। বঢ়িয়া। এয়া আমাৰ যুৱ সংঘৰ সম্পাদক মহোদয়ে আমাৰ পুলি ৰোপণ কৰিছে। মধুৰিআমৰ পুলি। এয়া আমাৰ চাৰিঙীয়া যুৱ সংঘৰ সম্পাদক মহোদয়। এয়া আমাৰ প্ৰমোদ দা ধুনীয়াকৈ পুলিটো আমাৰ একদম ধুনীয়াকৈ বেৰা দি দিছে। এয়া প্ৰণৱ লাগি আছে। বেৰাটো ধুনীয়াকৈ দি দিয়ক। আৰু লগত একদম গোবৰো একদম ধুনীয়াকৈ তৈয়াৰ কৰি দিছে। মজা। এয়া আমাৰ গেম ছেক্ৰেটাৰী ৰূপক বৰা। ধুনীয়াকৈ পুলিটো ৰোৱা। আমাৰ গেম ছেক্ৰেটাৰী ৰূপক বৰা এয়া বৃক্ষৰোপণ কৰিছে। এইটো কিহৰ পুলি ৰুইছো? কিহৰ পুলি? পুলিটো কিহৰ?
এয়া আমাৰ গৌৰীশংকৰ হাজৰিকা, নমস্কাৰ। এছিষ্টেণ্ট ছেক্ৰেটাৰী আমাৰ যুৱ সংঘৰ। তেখেতে এটা বগৰী পুলি ৰুইছে, সুন্দৰ। সকলোৰে কাৰণে হওক, সকলোৱে খাব পৰা হওক ন। পৰিৱেশটো ভাল হৈ থাকক আমাৰ যুৱ সংঘৰ। গছে আমাক উশাহ নিশাহ লোৱাত সহায় কৰে। সেয়েহে আমি এজুপিকৈ 4 জুপি গছ পুলি ৰুই এই আমাৰ যুৱ সংঘৰ কাৰ্যালয়ৰ যি চৌহদ পৰিৱেশ আমি সুন্দৰ কৰি তুলিছোঁ। আশা কৰিছোঁ প্ৰত্যেকটো পুলিয়ে আমাৰ মন ধৰি উঠক আৰু আমাৰ পুলিটোৰ বচাই ৰাখিবৰ কাৰণে আমাৰ লৈ আনা দিন হয়তো হেৰি লৈ আনা ভৰাটো লৈ আনা সকলো সুবিধা কৰি দিয়া হৈছে। বগৰী আমাৰ এতিয়া কণ মইনাসকলে পিছত খাব পাৰিব, আমিও পাৰিম লগতে ন। আমিও খাব পাৰিম, ইমান আমাৰ বয়স হোৱা নাইতো, বুঢ়া হোৱা নাইতো, আমিও খাম। আৰু সাৰুৱা জেগা একদম ধুনীয়াকৈ হ'ব আমাৰ খৰাগুণ ফিল্ডৰ। আমাৰ গেম ছেক্ৰেটাৰী ন, আমাৰ ইয়াৰ গেম ছেক্ৰেটাৰী ৰূপক বৰা। ধুনীয়াকৈ আমাৰ ইয়াৰ বেৰা দি দিয়া হৈছে, গৰু ছাগলীয়ে খাব নোৱাৰাকৈ। ধুনীয়াকৈ গছপুলি ৰোপণ কাৰ্য হৈ গৈছে। আৰু মই এটা অনুৰোধ জনাইছোঁ, যাতে আপোনালোকে আমাৰ এই ওচৰ চুবুৰীয়া খৰাগুমৰ ওচৰ চুবুৰীয়া সকলোৱে যাতে আমাৰ এই গছপুলিটো ভালদৰে অকণমান চাই, ইয়াত গৰু ছাগলী এৰাল দি যাতে আমাৰ এই বেৰাবোৰ ভাঙি নেপেলায়, তাৰ বাবে আপোনালোকে চকু দিব। মই এজনী গৰু এইকণতে দেখিছোঁৱেই, যাতে গৰুবোৰ অকণমান এই গছপুলিকেইটাৰ পৰা অকণমান আঁতৰাই দিব, আপোনালোকৰ নিজৰ বুলি ভাবিব। ইমান কষ্ট কৰি আমাৰ ইয়াৰ ৰোপণ কৰা হৈছে, আপোনালোকে যাতে এই গছপুলিকেইটা যাতে অনিষ্ট নহয় তাৰ বাবে আপোনালোকে অকণমান ওচৰ চুবুৰীয়াসকলে অকণমান চকু দিব। আমাৰ এই চাৰিঙীয়া যুৱ সংঘৰ যি বৃক্ষৰোপণ হৈছিলে, সেই বৃক্ষৰোপণটো কি কাৰণে হৈছে, মই আমাৰ ছেক্ৰেটাৰী। নমস্কাৰ, মই আমাৰ বৃহত্তৰ চাৰিঙীয়া যুৱ সংঘৰ সহকাৰী সম্পাদক। আমাৰ এই যুৱ সংঘৰ সম্পাদক আছে প্ৰাঞ্জল হাজৰিকা। আজি এই বৃক্ষৰোপণ কাৰ্যসূচীভাগ আমি এইকাৰণেই ল'বলগীয়া হ'ল, আজি 1 জুলাই তাৰিখে অসমৰ অন্যতম চহৰ যোৰহাট জিলাৰ এই প্ৰতিষ্ঠা হৈছিল। এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এইবাৰ প্ৰথমবাৰ আমাৰ যোৰহাট প্ৰশাসনৰ তৰফৰ পৰা জিলাৰ প্ৰতিটো কোণে কোণে যাতে যোৰহাট জিলাৰ যি দিৱস হিচাপে পালন কৰিবলৈ অনুমতি প্ৰদান কৰিছে, তাৰ এই পৰিপ্ৰেক্ষিতত আমি বৃহত্তৰ চাৰিঙীয়া যুৱ সংঘৰ তৰফৰ পৰা খুব তাৎক্ষণিকভাৱে কালি খৰতকীয়া সুবিধা কৰি আমি মাত্ৰ বৃক্ষৰোপণৰ কাৰ্যসূচী লগতে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ এয়া চলি আছে, আপোনালোকে দেখিবলৈ পাইছে। এই দুইটা কাৰ্যসূচী আমি খুব তাৎক্ষণিকভাৱে লোৱাৰ বাবে আমি বৰ বহলভাৱে অনুষ্ঠানভাগ কৰিব নোৱাৰিলোঁ। সেয়েহে আমি জয়তে বৃহত্তৰ চাৰিঙীয়া যুৱ সংঘৰ তৰফৰ পৰা আমি সশ্ৰদ্ধ সেৱা জনাইছোঁ। অনাগত দিনত এই যুৱ সংঘৰ সৌজন্যত বিভিন্ন ধৰণৰ সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান গঢ় দিয়াৰ মানসেৰেই আজি বদ্ধ পৰিকৰ আমি সকলোৱে এটাই কামনা কৰোঁ যে চাৰিঙীয়া গাঁৱৰ পৰা প্ৰতি বছৰে নতুন আমাৰ যি উৎস আছে, হওক আমাৰ ক্ৰীড়া সংস্কৃতিৰ লগতে হওক বা পঢ়া শুনাৰ ক্ষেত্ৰতে হওক, যিকোনো ক্ষেত্ৰতে আগবাঢ়ি যাবৰ কাৰণে আমি বৃহত্তৰ যুৱ সংঘৰ সদায় লাগি থাকোঁ। সদায় সেই কণ মইনাসকলৰ লগতে হওক বা ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমি প্ৰায়েই চেষ্টা কৰি থাকোঁ। সেই উঠি অহা প্ৰজন্মই যাতে আমাৰ চাৰিঙীয়াৰ নাম উজ্জ্বল কৰি অসমৰ তথা ভাৰতবৰ্ষৰ লগত আমাৰ এই চাৰিঙীয়াৰ নাম যাতে সন্নিৱিষ্ট কৰিব পাৰে, তাৰেই আমি প্ৰচেষ্টা কৰি আহিছোঁ। আৰু তাৰেই ব্যতিক্ৰম স্বৰূপে যোৰহাট জিলা যি দিৱস উদযাপন পালন হৈছে, সেই উদযাপনৰ লগত সংগতি ৰাখি আজি বৃক্ষৰোপণৰ কাৰ্যসূচী আৰু চিত্ৰাংকন প্ৰতিযোগিতা আমি ৰাখিছোঁ। সেয়েহে পিছবেলালৈ আমাৰ এই চিত্ৰাংকন প্ৰতিযোগিতাৰ ৰিজাল্টসমূহ ফলাফলসমূহ আপোনালোকক আমি জনাম। জয়তে আমি এই সুবিধাৰ পৰাই আপোনাক সবক জনাইছোঁ আমাৰ বৃহত্তৰ চাৰিঙীয়া যুৱ সংঘৰ অশেষ শুভকামনা। ধন্যবাদ। তেখেতৰ মুখে আমি শুনিলোৱে।